ভাৰতত জাতিৰ পিতৃ বুলি কাক জনা যায়? ক. মহাত্মা গান্ধী, খ. জৱাহৰলাল নেহেৰু, গ. সুভাষ চন্দ্ৰ বসু, ঘ. চৰ্দাৰ বল্লভভাই পেটেল। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল ক. মহাত্মা গান্ধী। কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? ক. গংগা, খ. যমুনা, গ. কাবেৰী, ঘ. কোচি। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল ঘ. কোচি। ভাৰতৰ জাতীয় প্ৰাণীটো হ'ল ক. বাঘ, খ. সিংহ, গ. হাতী, ঘ. ময়ূৰ। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল ক. বাঘ। ভাৰতীয় জাতীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? ক. ৰবীন্দ্ৰনাথ ঠাকুৰ, খ. বংকিমচন্দ্ৰ চট্টোপাধ্যায়, গ. সৰোজিনী নাইডু, ঘ. মোহনদাস করমচাঁদ গান্ধী। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল ক. ৰবীন্দ্ৰনাথ ঠাকুৰ। কোনখন চহৰ ভাৰতৰ গোলাপী চহৰ বুলি জনা যায়? ক. জয়পুৰ, খ. উদয়পুৰ, গ. যোধপুৰ, ঘ. আগ্ৰা। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল ক. জয়পুৰ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল ক. জৱাহৰলাল নেহেৰু, খ. ইন্দিৰা গান্ধী, গ. ৰাজীৱ গান্ধী, ঘ. লাল বাহাদুৰ শাস্ত্ৰী। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল ক. জৱাহৰলাল নেহেৰু। ভাৰতৰ মুদ্ৰাক কোৱা হয় ক. টকা, খ. টাকা, গ. য়েন, ঘ. ডলাৰ। 5 ছেকেণ্ড সময় দিয়া হ'ল। প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল ক. টকা। কোনখন ভাৰতীয় ৰাজ্য দেৱতাৰ দেশ বুলি জনা যায়? ক. হিমাচল প্ৰদেশ, খ. উত্তৰাখণ্ড, গ. জম্মু আৰু কাশ্মীৰ, ঘ. ৰাজস্থান। 5 ছেকেণ্ড সময় দিয়া হ'ল। উত্তৰটো হ'ল খ. উত্তৰাখণ্ড। অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ক. পি.টি. উষা, খ. সাইনা নেহৱাল, গ. কৰ্ণম মল্লেশ্বৰী, ঘ. সাক্ষী মালিক। 5 ছেকেণ্ড সময় দিয়া হ'ল। শুদ্ধ উত্তৰটো হ'ল গ. কৰ্ণম মল্লেশ্বৰী। ভাৰতীয় ৰাষ্ট্ৰীয় চৰাইটো হ'ল ক. ময়ূৰ, খ. চৰাই, গ. ঈগল, ঘ. কপৌ। 5 ছেকেণ্ড সময় দিয়া হ'ল। ভাৰতীয় ৰাষ্ট্ৰীয় চৰাইটো হ'ল ময়ূৰ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।